এভৰিৱান ৱেলকাম টু ষ্টাৰ একাডেমি ইয়াৰ গাইজ আজি আমি কিছুমান জিকে কুৱেশ্যন লৈ আহিছোঁ আমাৰ যিখিনি আপকামিং এক্সাম আছে সেই এক্সামত হেল্প হোৱাকৈ আমি এই জিকে কেইটা লৈ আহিছোঁ আৰু আপোনালোকে ধুনীয়াকৈ চাব এইখিনি আৰু আপোনালোকে যে ইউটিউব পঢ়িলে আপোনালোকে ছাকচেছ হ'ব সেইটো নহয় মানে ইউটিউবটো এনেকুৱা যে আপুনি য'তে গৈছে তাতে বহি আপুনি অকণমান পঢ়িব পাৰে এনেকুৱা মানে যেতিয়া সময় পায় তেতিয়া ইউটিউবটো পঢ়িব যেতিয়া মানে আপোনাৰ ভাগৰ লাগে শুই আছে তেতিয়া আপোনালোকে ইউটিউবৰ ভিডিঅ'বিলাক চাব তেতিয়া আপোনালোকৰ ৰিভিজন হৈ যাব এতিয়া চাওক প্ৰথম প্ৰশ্ন 1 নম্বৰ ইয়াৰে ভিতৰত কোনজন কংগ্ৰেছৰ নৰমপন্থী নাছিল উত্তৰ ক বাল গংগাধৰ তিলক পিছত 2 নম্বৰ কোনে বংগদেশক দুভাগ কৰে উত্তৰ ক লৰ্ড কাৰ্জন তিনি কিমান চনত বংগ বিভাজন হয় উত্তৰ খ 1905 চনত 4 কিমান চনত ভাৰ্নাকুলাৰ প্ৰেছ এক্ট নামৰ আইন এখনৰ জৰিয়তে ভাৰতীয় বাতৰি কাকতসমূহক নিয়ন্ত্ৰণ ব্যৱস্থা কৰা হয় অপশ্যন চাওক আৰু শুদ্ধ উত্তৰ হৈ যাব অপশ্যন ঘ 1978 চনত 5 ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত গঠন হৈছিল উত্তৰ ক 1885 চনত আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে 6 মহাত্মা গান্ধীয়ে কিমান চনত দাণ্ডি যাত্ৰা কৰিছিল উত্তৰ খ 1930 চনত 7 দ্বিতীয় গৰণীয়া মেজমেল কেতিয়া আৰম্ভ হয় উত্তৰ ক 1931 চনত 8 সাম্প্ৰদায়িক বাটোৱাৰা কিমান চনত ঘোষণা কৰা হৈছিল অপশ্যন চাওক আৰু শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন গ 1932 9 কোনে আজাদ হিন্দ ফৌজ গঠন কৰে উত্তৰ ক সুভাষ চন্দ্ৰ বসু 10 নেহেৰু প্ৰতিবেদন কিমান চনত প্ৰস্তুত কৰা হৈছিল উত্তৰ গ 1928 11 প্ৰথম গৰণীয়া মেজমেল কিমান চনত আৰম্ভ হৈছিল উত্তৰ ক 1930 12 তলৰ কোনবিধ জীৱৰ দেহ অগণন কোষেৰে গঠিত উত্তৰ ঘ বৃক্ষ 13 তলৰ কোনটো এককোষী জীৱ নহয় উত্তৰ ক উদ্ভিদ 14 কাক প্ৰটিন কাৰখানা বোলা হয় উত্তৰ ক ৰাইবজম 15 জীৱদেহৰ কোষ আৱিষ্কাৰ কৰে উত্তৰ গ ৰবাৰ্ট হুক সকলোৱে জানে এইটো প্ৰশ্নৰ উত্তৰ 16 বেক্টেৰিয়া অণুজীৱৰ আৱিষ্কাৰক হ'ল উত্তৰ ক লিউয়েন হুক 17 সবাতোকৈ ক্ষুদ্ৰ অণুজীৱ হ'ল উত্তৰ ঘ ভাইৰাছ 18 জৈৱ যৌগৰ মূল উপাদান হ'ল উত্তৰ খ কাৰ্বন 19 বৈদ্যুতিক ক্ষমতাৰ একক উত্তৰ গ ওৱাট 20 তথা আজিৰ অন্তিম প্ৰশ্ন সৌৰজগতৰ সবাতোকৈ বৃহৎ গ্ৰহটো কি বহুত ইম্পৰ্টেণ্ট আকৌ সকলোৱে উত্তৰটো নিশ্চয় জানে উত্তৰ খ বৃহস্পতি